নমস্কাৰ বন্ধুসকল, মই ভাবো আপোনালোকে ভালে আছে। সব বন্ধুসকল, আজি হল বহাগৰ প্ৰথমটো দিন আৰু আপোনালোকক মোৰ তৰফৰ পৰা ৰঙালী বিহু তথা বিশুৱাৰ বহুত শুভেচ্ছা থাকিল। সব বন্ধুসকল, আজি যেহেতু বছৰটোৰ প্ৰথম দিন আৰু এই প্ৰথমটো দিনত এটা বহুতেই পৰম্পৰাগত আমাৰ আছে, সেইবিলাক আমি আজি কৰিম। হেতু হল কি বন্ধুসকল, কি ডাঙৰৰ পৰা আশীৰ্বাদ লোৱা আৰু সৰুক মৰম কৰা। সব বন্ধুসকল, বলকচোন আমি ডাঙৰৰ পৰা অকণমান আশীৰ্বাদ লওঁ। নতুন বছৰৰ শুভেচ্ছা থাকিল, লগতে বিশুৱাৰো শুভেচ্ছা থাকিল। খুৰা ধন্যবাদ তোমাকো। বিশুৱা বৈশাগু বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল, সকলোলৈ থাকিল, তোমাৰ ঘৰ পৰিবাৰ সকলোলৈ থাকিল। গতিকে এইটো বিহুত আৰু বিশুৱাত ভালকৈ উদযাপন কৰিবা তোমালোকে, যাতে আগৰ যিখিনি যি হৈ গ'ল সেইটো যাতে বাৰে বাৰে নহয় আৰু যাতে ভালকৈ যাতে চলি যাব লাগে তাৰে কামনা কৰিছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। গতিকে আন্তৰিক শুভেচ্ছা আৰু এবাৰ থাকিল তোমালোক সকলোলৈ। বন্ধুসকল, আপোনালোকক সকলোখিনি দেখুৱালোঁ যে আমি ডাঙৰৰ পৰা কেনেদৰে সেৱা জনাই আশীৰ্বাদ ল'লোঁ আৰু সৰুক কেনেদৰে মৰম কৰোঁ, সেইখিনি আপোনালোকক পৰ্যায় অলপ দেখুৱালোঁ। আগন্তুক দিনত আৰু আমাৰ বিশুৱা আহি আছে, বিশুৱা মানে আজিৰ পৰা ষ্টাৰ্ট হ'ব। চ' আমাৰ এই বিশুৱাত কি কৰা হয় গোটেইখিনি আপোনালোকক দেখুৱাম। প্ৰথম দিনাখনৰ পৰা আপোনালোকক মই দেখুৱাম। চ' আজি আমাৰ ইয়াতে বিশুৱা নহয়, আমাৰ ইয়াতে 3 আৰু 4 তাৰিখ বিশুৱা হ'ব। চ' 3-4 তাৰিখত কি প্ৰগ্ৰাম হ'ব গোটেইখিনি আপোনালোকক দেখুৱাম। তেন্তে বলক আজিলৈ ইমানেই। থেংক ইউ।